दिनै उदांस्रि सानाव बिथांमोननोबो आङो गोसो गोरबोनिफ्राय खुलुमनाय आरो सिबिनायखौ बावदों। दिनैनि समाव भारत हादोरा गासैबो बिथिङावनो जौगालांगासिनो दङ। सोलोंथाइ, टेक्न'लजि, रांखान्थिनि बिथिङाव आरो गेलेमुनि बिथिङाव फारफ्रोमबो बिथिङाव दिनै भारत हादोरा जौगालांगासिनो दङ। बे जौगानायाव जोंबो जौगानायनि मोनसे हाबाफारियाव जोंबो पार्ट जानांगोन, जोंबो बाहागो जानांगोन। अब्लासो उदांस्रिनि 77 बोसोराव जोंनि जि मोन्दांथि, जोंनि जि हास्थायनाय, जोंनि जि लुबैनाय आरो जोंनि जि थांखि बियो मोगथां महर मोनगोन। दा बेनिखायनो दिनै भारतनि प्राइम मिनिस्टार बयजोंबो मान होजानाय नरेन्द्र मोदी बिथाङा भारतखौ दिनै मुलुगावनो बयनिख्रुइबो जौसिन हादोर गायसननायनि जि सिमां नुदों बेवहाय जों बाहागो लानांगोन। आसामनि चिफ मिनिस्टार जोंनि बयजोंबो अनसायजानाय मान होजानाय डक्टर हिमन्त बिश्व शर्मा बिथाङा आसामखौ भारताव मोनसे जौगासार रायजो महरै गायसननायनि जि हाबाफारि लादों बेवहायबो जों बयबो बाहागो लानांगोन। आरो लोगोसे दिनै बिटिआर ओनसोलखौबो सारा भारतावनो जोङो मोनसे जौगासार ओनसोल महरै गायसननो थाखाय जोंनि आथिखालनि जि सरकारा जों जि थांखि लादों बेवहाय जों बयबो बाहागो लानांगोन। मोनसे सरकारा गावनि नोगोरारिफोरनि थाखाय खामानि मावो, मोनसे सरकारा गावनि हादोरनि मोनफ्रोमबो थाखोनि सुबुं, मोनफ्रोमबो माहारि बिथांमोननि राव, थुनलाइ, हारिमु सिनायथिनि थाखाय खामानि मावो। नाथाय बेवहाय जोङो मोनसे मोजां थासारि दानायनि थाखाय जों बयबो आवगायबोनांगोन। दा बेनिखायनो बे 77थि जि उदांस्रि सानाव बर' माहारिनि साफ्रोमबो बर' फिसाफोरनो आङो गाहाम हामलायनायजों लोगोसे जौगानायनि गोदान जि लामा, जौगानायनि जि गोदान हाबाफारि बेवहाय जाहाथे बयबो बाहागो लायो बेखौनो खावलायनाय जाबाय। আজি ভাৰতৰ স্বাধীনতাৰ ৭৭ বছৰত আমি স্বাধীনতা দিৱস উদযাপন কৰি আছো। আৰু ইয়াত উপস্থিত আমাৰ ৰাজ্যসভাৰ MP ৰঞ্জনা নাৰ্জাৰী ডাঙৰীয়া, আমাৰ বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ সন্মানীয় EM সকল, মোৰ MCLA বন্ধুসকল, আমাৰ MLA লৰেন্স ইছলাৰী ডাঙৰীয়া, প্ৰিন্সিপাল ছেক্ৰেটাৰী আকাশদ্বীপ ডাঙৰীয়া, আমাৰ বিষয়াসকল, ইয়াত উপস্থিত আমাৰ IGP ডাঙৰীয়া আৰু লগতে কোকৰাঝাৰৰ ডেপুটি কমিশনাৰ আৰু ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ লগতে ইয়াত উপস্থিত সকলো বিষয়াসকল, আমন্ত্ৰিত আমাৰ অতিথিসকল, স্বাধীনতা সংগ্ৰামত বিভিন্ন সময়ত অংশগ্ৰহণ কৰা সন্মানীয় ব্যক্তিসকল, শ্ৰদ্ধাৰ ৰাইজ আৰু পেৰেডত অংশগ্ৰহণ কৰা CRPF, পেৰামিলিটাৰী ফৰ্চেছ, পুলিচ আৰু ইয়াত NCCৰ পৰা আদি কৰি সকলো স্কুলৰ পৰা অংশগ্ৰহণ কৰা কেডেটসকল, মোৰ শ্ৰদ্ধাৰ ৰাইজ আৰু কোকৰাঝাৰৰ আমাৰ সাংবাদিকসকল, মই সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা মই আপোনালোকক জ্ঞাপন কৰিছোঁ। বিটিআৰবাসী, ভাৰতবাসী আৰু অসমবাসীলৈ আমাৰ এই স্বাধীনতা দিৱসৰ উষ্ম আদৰণি আৰু শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। প্ৰথমতে জাতিৰ পিতা মহাত্মা গান্ধীৰ পবিত্ৰ আত্মালৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। একে সময়তে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম যিয়ে নেকি এই অঞ্চলত শান্তি স্থাপন কৰাৰ কাৰণে সকলো জাতি জনগোষ্ঠীক অধিকাৰ প্ৰাপ্তিৰ কাৰণে যিয়ে সংগ্ৰাম কৰিছিলে তেখেতলৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ভাৰতৰ স্বাধীনতাত ভাৰতৰ পৰা, অসমৰ পৰা, বিভিন্ন প্ৰান্তৰ পৰা যিসকলে প্ৰাণ আহুতি দিলে তেখেতসকললৈ মই এই সময়ত নমস্কাৰ জনাইছোঁ। আজিৰ সময়ত ভাৰতৰ আৰম্ভণিৰ পৰা পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই ভাৰতৰ এজন নাগৰিক হিচাপে তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ, মই সন্মান জনাইছোঁ। কাৰণ আজি ভাৰতবৰ্ষ যি অৱস্থাত থিয় হৈছে ইয়াত প্ৰত্যেকজন আমাৰ প্ৰাইম মিনিষ্টাৰ, আমাৰ নেতাসকলৰ ইয়াত বা ডাঙৰ ডাঙৰ এটা অৱদান আছে, তেখেতসকলৰ ইয়াত কণ্ট্ৰিবিউশ্যন আছে। ভাৰতৰ প্ৰথম প্ৰেচিডেণ্টৰ পৰা বৰ্তমানৰ প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীলৈ মই সকলোকে ধন্যবাদ জনাইছোঁ। তেখেতসকলে সংবিধানৰ যিবিলাক কথা আছে সেইটো আখৰে আখৰে পালন কৰাত নেতৃত্ব দি ভাৰতবৰ্ষখন এতিয়া স্বাধীনতাৰ এই ৭৫ বছৰৰ পিছত আজি গোটেই বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতান্ত্ৰিক দেশ বুলি আজি স্বীকৃতি দিছে। ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। বিভিন্ন সময়ত, বিভিন্ন অঞ্চলত, বিভিন্ন সমস্যাত ভাৰতৰ হৈ নেশ্যনেল ইণ্টিগ্ৰিটি আমাৰ ভাৰতক ষ্ট্ৰং কৰাৰ কাৰণে যিসকলে আজি কাম কৰি আহিছে, ডিফেন্সে হওক বা আমাৰ চিভিলিয়ানে হওক, মই সকলোলৈ শ্ৰদ্ধা জনাইছোঁ। আজি আমি গৌৰৱান্বিত হৈছোঁ যি স্বাধীনতা বহুত কঠোৰ পৰিশ্ৰমৰ মাজতে
আমি পাবলৈ সক্ষম হৈছিলোঁ। এই স্বাধীনতাৰ ৭৭ বছৰৰ এই সময়ত আজি ভাৰতবৰ্ষখন বিশ্বই এখন উন্নত ৰাজ্য হিচাপে চাবলৈ বিচাৰিছে আৰু এই উন্নত ৰাজ্য হিচাপে ভাৰতবৰ্ষখন স্থাপন কৰিব বুলি বিশ্বৰ মানুহৰ আগত দাঙি ধৰাৰ কাৰণে যি এটা পদক্ষেপ ল'লে, ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আমি সকলো আশা কৰিছিলোঁ যে স্বাধীনতা বুলি কোৱাৰ লগে লগে ভাৰতৰ প্ৰত্যেকজন নাগৰিকে নিজৰ মানৱ অধিকাৰ, নিজৰ সাংস্কৃতিক অধিকাৰ, নিজৰ ভাষাৰ অধিকাৰ, নিজৰ অৰ্থনৈতিক অধিকাৰ, নিজৰ সামাজিক অধিকাৰ, সকলো অধিকাৰ প্ৰাপ্ত হ'ব লাগে, সকলো পাব লাগে। আৰু আজি ভাৰতৰ কোণা কোণাত বসবাস কৰা সকলো ব্যক্তিয়ে, সকলো জাতি জনগোষ্ঠীয়ে, ট্ৰাইবেলৰ পৰা দলিতৰ পৰা সকলো জনগোষ্ঠীয়ে আজি উপলব্ধি কৰিছে যে সঁচাকৈ ভাৰত দেশখন মহান হয়। এই দেশখন জাতিৰ পিতা মহাত্মা গান্ধীয়ে যি এটা নীতি আদৰ্শৰে গঢ় দিব বিচাৰিছিলে, সেই নীতি আদৰ্শৰে ভাৰতবৰ্ষখন গঢ় দিয়া হ'ল। এই কথা আজি চবে উপলব্ধি কৰিছে। এই ভাৰতবৰ্ষত হিংসাৰ স্থান নাই। এই ভাৰতবৰ্ষত কোনোবা যদি বেয়া মনোভাৱ লৈ ভাৰতবৰ্ষখনত কিবা এটা ক্ষতি কৰিব বিচাৰিছে, এইটো কেতিয়াও সফল নহ'ব। যেতিয়াই আমাক শত্ৰুপক্ষই দমন কৰিবলৈ চেষ্টা কৰিছে, ধ্বংস কৰিবলৈ চেষ্টা কৰিছে, সদায় তেখেতসকলে বিফল হৈছে। কেতিয়াবা আমাৰ ভিতৰত আহি বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈ ভাৰতীয় সমাজখন ধ্বংস কৰিব বিচাৰিছে, সেই সময়তো তেখেতসকলে বিফল হৈছে। আজি ভাৰতীয় সমাজখন ইমান কটকটীয়াকৈ এটা মৰম আৰু স্নেহ সন্মানৰ বান্ধোনেৰে ইমান কটকটীয়াকৈ গঢ় দিলে, ইয়াত আজি বিশ্বত সকলো শলাগ লৈছে। ইয়াত যিবিলাক জনগোষ্ঠী আছে, ইয়াত চাউথতে হওক, নৰ্থতে হওক, উত্তৰ পূৰ্বাঞ্চলতে হওক, যিমানখিনি জনগোষ্ঠী আছে, সকলোৰে মাজত আজি দেশ প্ৰেম, জাতি প্ৰেমৰ প্ৰতি সকলো সচেতন হৈছে। আৰু সেইকাৰণে মই আজি এই স্বাধীনতাৰ শুভ দিনত মই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ মণিপুৰত কিছুমান দিনৰ পৰা যিটো হিংসা হৈছে, ইয়াত মৈতেইসকলে হওক বা আমাৰ কুকিসকলে হওক, তেখেতসকলে ভাৰতৰ ইণ্টিগ্ৰিটিটো চাই পেলাই নিজৰ যিটো কনফ্লিক্টিং মাইণ্ড, সেইটো দূৰ কৰি পেলাই একতাৰ বান্ধোনেৰে আগবাঢ়ি যাবলৈ মই তেখেতসকলক অনুৰোধ কৰিছোঁ। ভাৰতৰ স্বাধীনতাৰ ৭৭ বছৰ পিছত কোনো কাৰণত আমাৰ ভাৰতৰ এজন সুস্থ নাগৰিকৰ অনাহকে জীৱন যোৱাটো আমি কোনো নিবিচাৰোঁ। সেইকাৰণে মই শলাগ লৈছোঁ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই সমস্যাটো সমাধান কৰাৰ কাৰণে বলিষ্ঠ পদক্ষেপ লৈ আগবাঢ়ি আছে আৰু লাহে লাহে চিটুৱেশ্যন ইম্প্ৰুভ হৈ আছে। আমি সকলো বিচাৰিছোঁ ভাৰতবৰ্ষৰ নেতাসকলে যেনেকৈ ভাৰতখন এক ভাৰত শ্ৰেষ্ঠ ভাৰত কৰিব বিচাৰিছে, আমি সকলো ইয়াৰ অংশীদাৰ হ'বলৈ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। আমি এনেকুৱা এটা ক্ষণত আজি থিয় হৈছোঁ য'ত আমাৰ নেতাই ভাৰতখন বিশ্বৰ ভিতৰত 5 ট্ৰিলিয়ন দেশ হিচাপে এটা ধনী দেশ হিচাপে স্থাপন কৰিব বিচাৰিছে। আনপিনেদি সেই নেতাসকলে লাষ্ট মাইল ডেভেলপমেণ্ট, যিটো শেষ আমাৰ ডেভেলপমেণ্ট, তাতো তেখেতসকলে চকু দিছে। আৰু লাষ্ট মেন যি আমাৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা ব্যক্তিসকলকো আগবঢ়াই নিয়াৰ কাৰণে চিন্তা কৰিছে। আমাৰ যুৱকসকলক ভাল শিক্ষা দিয়াৰ কাৰণে নিউ এডুকেশ্যন পলিচি অনা হৈছে। টেকন'লজিটোত আগবঢ়াই ল'বৰ কাৰণে স্কিল ইণ্ডিয়া আৰম্ভ কৰা হৈছে। কোনো এটা দিশ আজি ভাৰতৰ নেতাসকলে বাদ দিয়া নাই। ভাৰতৰ সকলো নাগৰিকক, সকলো শ্ৰেণীৰ লোকক এটা উচ্চ এটা মানদণ্ডত লৈ যাবৰ কাৰণে সকলো প্ৰয়াস কৰা হৈছে। আজি যিবিলাক পদক্ষেপ ভাৰত চৰকাৰে লৈছে, যিবিলাক পদক্ষেপ অসম চৰকাৰে লৈছে, এই একে পদক্ষেপবিলাককে অনুসৰণ কৰি বিটিআৰ চৰকাৰো আমি বহুত পদক্ষেপ লোৱা হৈছে। আমাৰ মাতৃসকলক আগুৱাই নিবৰ কাৰণে যিবিলাক কাম মাতৃসকলে সসন্মানে নিজৰ ঘৰত, নিজৰ গাঁৱত থাকি কৰিব পাৰে, আজি সেল্ফ হেল্প মুভমেণ্টটো যেনেকৈ আগবাঢ়িছে, এই সেল্ফ হেল্প মুভমেণ্টক আমাৰ চৰকাৰে সম্পূৰ্ণ সহযোগ দি পেলাই আমি মহিলাসকলে যাতে অৰ্থনৈতিক স্বাধীনতা পাব পাৰে, ইয়াৰ কাৰণে কাম আৰম্ভ কৰিছোঁ। আমাৰ খেতিয়কসকলে নিজৰ মাটিতে, নিজৰ গাঁৱতে, নিজৰ ঘৰতে থাকি সসন্মানে খেতি কৰি যাতে উপাৰ্জন কৰিব পাৰে। প্ৰত্যেকজন খেতিয়কক যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডাবলিং ফাৰ্মাৰ ইনকামৰ এটা পলিচি আনিছিলে আৰু ইয়াৰ লগতে ফাৰ্মাৰসকলক, খেতিয়কসকলক সহায় কৰাৰ কাৰণে বিভিন্ন আঁচনি আনিছিলে। প্ৰত্যেকটো আঁচনি ৰূপায়ণ কৰি আমাৰ বিটিআৰ অঞ্চলত খেতিয়কক আমি আৰু সহায় কৰি পেলাই বিভিন্ন উৎপাদনৰ কাৰণে কিছুমান আমি প্ৰগ্ৰাম ইতিমধ্যে হাতত লৈছোঁ। শিক্ষা আমাৰ মেৰুদণ্ড। ভাৰতবৰ্ষখন আগুৱাই যাব লাগিলে, অসম আৰু বিটিআৰ আগুৱাই যাব লাগিলে শিক্ষাত আমি প্ৰায়ৰিটি দিব লাগিব।
কেইবছৰমান আগলৈকে যি চৰকাৰ আছিলে তেখেতসকলে শিক্ষা গুৰুত্ব দিয়া হোৱা নাছিলে। আজি আমি KG to PG LP স্কুলৰ পৰা লৈ ইউনিভাৰ্চিটিলৈকে প্ৰত্যেকটো স্তৰৰ শিক্ষাত যাতে ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা পাব পাৰে ইয়াৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। স্কুল এডাপশ্যন প্ৰগ্ৰাম আমাৰ চলি আছে, টিচাৰ কাউন্সিলিং প্ৰগ্ৰাম আমাৰ চলি আছে। ইয়াৰ লগতে আজি যিবিলাক গৰীব পৰিয়ালৰ দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক চিভিল চাৰ্ভেণ্ট হোৱাৰ কাৰণে, ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে, ডক্টৰ হোৱাৰ কাৰণে বিনামূলীয়া কোচিং আমি আৰম্ভ কৰিছোঁ, যাতে তেখেতসকলক আমাৰ অঞ্চলৰ পৰা গৈ পেলাই দেশখন নেতৃত্ব দিব পৰা, অঞ্চলটো নেতৃত্ব দিব পৰা এজন নেতা হ'ব পাৰে। আমাৰ অঞ্চলত শান্তি ঘূৰি আহিছে। এই শান্তি ঘূৰি অহাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বলিষ্ঠ পদক্ষেপ আৰু ইয়াত আশীৰ্বাদ কৰিছিলে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আছিলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আছিলে। আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰথম বিটিআৰ অঞ্চলতে এটা স্থায়ী শান্তি অহাটো আজি চবে অনুভৱ কৰিছে। বিটিআৰ অঞ্চলৰ সকলো নাগৰিকে আজি এটা সুস্থ পৰিৱেশত সকলো থাকিবলৈ পাৰিছে, এক সুৰক্ষিত জীৱন পাবলৈ সক্ষম হৈছে আৰু আনন্দৰ মাজেৰে সকলো সময় কটাবলৈ আজি এটা ভাল পৰিৱেশ পাইছে। ইয়াৰ কাৰণে সেই সময়ত NDB সকলে যিসকলে দীৰ্ঘদিন ধৰি জংঘলত আছিলে সেইসকলে আহি ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত চুক্তি কৰিলে, নিখিল বড়ো ছাত্ৰ সন্থাই চুক্তি কৰিলে আৰু আজি শান্তি আহিছে। কিন্তু এই শান্তি স্থায়ী কৰাৰ কাৰণে আমি যিসকলে চুক্তি কৰিছে আৰু যিসকলে চুক্তি কৰাইছে, যিসকলে শান্তি চুক্তিত অংশগ্ৰহণ কৰিছে আৰু যিসকলে আত্মাৰ পৰা নিজৰ অন্তৰ আত্মাৰ পৰা বিচাৰিছিলে বড়োলেণ্ডত শান্তি আহক, সেইসকলে হাত সাৱটি বহি থাকিলে নহ'ব। এই শান্তি স্থায়ী কৰাৰ কাৰণে আমি সকলো কাম কৰিব লাগিব। এজনে আনজনৰ প্ৰতি মৰম, এজনে আনজনৰ প্ৰতি সন্মান আমি জনাব লাগিব। আমি স্বাধীন দেশৰ নাগৰিক, আমাৰ দেশৰ সংবিধান আছে, আমাৰ দেশত আইন কানুন আছে। আজি সমাজখন বিনষ্ট কৰাৰ কাৰণে কেতিয়াবা মদ ভাং জুৱা, কেতিয়াবা ড্ৰাগছ, কেতিয়াবা আমাৰ কোন আমাৰ শিশুসকলক, কেতিয়াবা আমাৰ মৰমৰ আমাৰ যিবিলাক আমাৰ ছোৱালীসকল আছে তেখেতসকলক বেয়া চকুৰে চোৱা কিছুমান এণ্টি ছ'চিয়েল এলিমেণ্ট সৃষ্টি হয়। সেইসকলক আমি সদায় প্ৰতিহিত কৰি আমাৰ মহিলাসকলক, আমাৰ ছোৱালীসকলক, আমাৰ ভাই ভনীসকলক সদায় সুৰক্ষিত এটা জীৱন দিব লাগিব। এই ক্ষেত্ৰত আমাৰ কোকৰাঝাৰ পুলিচ, কোকৰাঝাৰ এডমিনিষ্ট্ৰেশ্যনে বহুত সফলভাৱে কাম কৰি আছে। আমাৰ বিটিআৰৰ পুলিচে বহুত সফলভাৱে কাম কৰিছে। অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দায়িত্ব লোৱাৰ পিছত আজি বাল্য বিবাহ পৰা, ড্ৰাগছ বন্ধ কৰাৰ পৰা বিভিন্ন কাম কৰি আছে। বৰ্তমানৰ ৰাজনীতি, যিটো আগৰ ৰাজনীতি বুলি ক'লে যিটো ট্ৰেডিশ্যন আছিলে, ইয়াৰ পৰা এক খোজ আগত যায় সুস্থ সমাজ গঢ়াত ৰাজনৈতিক ক্ষমতাটো কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায়, ইয়াৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষতে সবচে বলিষ্ঠ এটা পদক্ষেপ লৈ আছে। আৰু ইয়াৰ কাৰণে আমি অনুভৱ কৰিছোঁ আৰু বেছি দিন নাই, কম দিনৰ ভিতৰতে অসমৰ প্ৰত্যেকজন নাগৰিকে সুৰক্ষিত জীৱন পোৱাৰ লগতে ইজ অফ লিভিং খুব সহজে নিজৰ সকলো বস্তু, সকলো প্ৰয়োজন নিজৰ পাবলৈ সক্ষম হ'ব আৰু ভালকৈ জীয়াই থাকিব পাৰিব। আজি বড়োলেণ্ড অঞ্চলত আমি যুৱকসকলক আগুৱাই লৈ যোৱাৰ কাৰণে স্পৰ্টছটো অলপ গুৰুত্ব দিয়া গৈছে। আপোনালোকে দেখিবলৈ পাইছে, যোৱা বছৰত আমি ISPL খেল অনুষ্ঠিত কৰিছিলোঁ, ইণ্টাৰ-60 প্ৰিমিয়াৰ লীগ। ইয়াৰ পিছত হিৰো সন্তোষ ট্ৰফি আৰু এই বছৰ আমাৰ ডুৰাণ্ড কাপ ইয়াত চলি আছে। যি উৎসাহ মই দেখিবলৈ পাইছোঁ যুৱকসকলৰ মাজত, এই উৎসাহটো আমি যদি সঁচাকৈ অলপ গাইড কৰিব পাৰোঁ, আমি অলপ তেখেতসকলক সুবিধা দিব পাৰোঁ, আমি আশা কৰিব পাৰোঁ যে আমাৰ অঞ্চলৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল বহুত খেলুৱৈ আমাৰ অঞ্চলৰ পৰাই ওলাব আৰু সেইসকলে আমাৰ অঞ্চলৰ নাম ৰোচন কৰাৰ লগতে তেখেতসকলে নিজৰ কেৰিয়াৰ গঢ়িব পাৰিব, দেশখনৰ নামটো আগলৈ লৈ যাব পাৰিব। আমি কালচাৰৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ আজি বড়োলেণ্ড অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি আছে। এই সংস্কৃতিখিনি জীয়াই ৰখাৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্মীসকলৰ লগত বিটিআৰ চৰকাৰে কাম কৰিবলৈ ইতিমধ্যে আমি হাতত লৈছোঁ। আমাৰ যিসকল নিবনুৱা আছে, পুৰুষেই হওক মহিলাই হওক, তেখেতসকলৰ জীৱিকাৰ কাৰণে আমি হেণ্ডলুম মিছন বনাইছোঁ, চেৰিকালচাৰ মিছন বনাইছোঁ, পিগ মিছন বনাইছোঁ, গোট মিছন আমি তৈয়াৰ কৰিছোঁ। বিভিন্ন আঁচনি লোৱা হৈছে য'ত যাতে কোনো নিবনুৱাসকলে নিজৰ মা দেউতা ঘৰ বাৰী এৰি, পুৰুষেই হওক মহিলাই হওক,
দূৰত যাই পেলাই হাজিৰা কৰিব লগা নহয়, নিজৰ তাতে উপাৰ্জন কৰি ভালকে খাব পাৰে, ইয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমাৰ স্কিলৰ কাৰণে যিবিলাক ITI চলি আছিলে, সেই ITI বিলাক আৰু বেছি ভালকৈ মানে সক্ষম কৰাৰ কাৰণে